আমাৰ অসম পুলিচে এইটো ড্ৰাগছ বিৰোধী অভিযানবিলাক কৰি আছে, চব ডিষ্ট্ৰিক্টতে কৰি আছে। তো আমি আজি মানে মাননীয় সন্মানীয় SP ছাৰৰ মানে তত্বাৱধানত KSA আৰু কাৰ্বি আংলং পুলিচৰ যিটো আমি যুটীয়া মানে এইটো এৱাৰনেছ প্ৰগ্ৰাম। তো ইয়াত আমি বেছিকেলি স্কুলীয়া ল'ৰা ছোৱালীবিলাক টাৰ্গেট কৰিছোঁ। অল অভাৰ কাৰ্বি আংলঙত 107খন কলেজত মানে এইটো প্ৰগ্ৰামটো হৈ আছে আৰু প্ৰায় 15,000 ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিছে। তো আমাৰ যোনটো মেইন টাৰ্গেট, আমি ডিমাণ্ড আৰু ছাপ্লাই এই দুইটা বস্তু আমি টাৰ্গেট কৰি লৈছোঁ, যোনটো ড্ৰাগছৰ ডিমাণ্ড আৰু ছাপ্লাই। তো ছাপ্লাই চেইনটোতো আমি আপোনালোকে গম পাইছে, আমি লাষ্ট 4 মাহত মোৰ দেন 25 kg আমি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ, যিটো প্ৰিভিয়াছ ইয়াৰত মানে গোটেই বছৰ ধৰিলেও ইমানখিনি নহয়। কিন্তু বৰ্তমান আমি যোনটো আমাৰ ৰিলছবিলাক এইটো মানে আমি বহুত মানে সঘনাই কৰি আছোঁ এইটো বস্তুটো। আৰু যোনটো ডিমাণ্ড ছাইডটো আমি বেছিকেলি ষ্টুডেণ্টবিলাকক বেছিকৈ টাৰ্গেট কৰে ড্ৰাগছ বেপাৰীবিলাকে। তো সেই বস্তুটো আমি মানে এড্ৰেছ কৰিবলৈ আজি এই এৱাৰনেছ প্ৰগ্ৰামবিলাক কৰা হৈছে।